তো নমস্কাৰ বন্ধুসকল, কি খবৰ? ভালে আছা? কেলা ফেচৰ আছে বগা নাই কাট কৰি দিলোঁ। তো নমস্কাৰ বন্ধুসকল, কি খবৰ? পুনৰ স্বাগতম তোমালোকক অন্য এটা ভিডিঅ'লৈ। আৰু তোমালোকে চাই আছা লাফিং মানস। कह दिया ना फक ऑफ लोग क्या कहेंगे देंगे भाड़ में जाए भाड़ में चिंता। আমাৰ পৃথিৱীখন অকল দুটা বস্তুৰ ওপৰত জীয়াই আছে, এক্সপেক্টেশ্যন আৰু ৰিয়েলিটি য'ত আমি য'ত জীয়াই আছোঁ। আৰু এক্সপেক্টেশ্যন হ'ল তুমি ইয়াৰ বস্তু ইয়াত ৰাখিব বিচাৰিছিলা, পাৰিবা নোৱাৰিবা। তুমি নিজৰ ক্ৰাছজনীক পতাব বিচাৰিলা, তুমি এই এলবটো এনেকৈ চেলেকিব বিচাৰিলা, নোৱাৰা। ট্ৰাই কৰি চোৱা, নোৱাৰিবি। আৰু এই এক্সপেক্টেশ্যন আৰু ৰিয়েলিটি গেমটো বেলেগ এখন দুনিয়াত বেলেগ এটা নামেৰে জনা যায়। ইউটিউবৰ দুনিয়াত জনা যায় প্ৰেংক। না না মোৰ লগত কোৱা প্ৰেংক, ভাল লাগিছে বে। আৰু প্ৰেংক, আৰু আজিকালি প্ৰেংকটোতো প্ৰেংক হৈ থকাই নাই। ইয়াত প্ৰেংকৰ নামত দেখিবলৈ পাওঁ আমি ইহঁতৰ চেনেলত কোনো কপিৰাইট নপৰে, কোনো ষ্ট্ৰাইক নপৰে, পৰিব আমাৰ চেনেলত। কাৰণ আমি কওঁ এটা টাইমত আমি প্ৰেংক ভিডিঅ' চাইছিলোঁ এনেকা। এইবোৰ প্ৰেংক ভিডিঅ' চোৱাৰ পিছত আমি এসপ্তাহ বাপেৰক মতাই নাছিলোঁ কেনেবাকৈ বজাই দিয়ে বুলি। আৰু এতিয়া নিজৰ মন যায় ক'ৰবাত অলপ মাথাটো মাৰি দিওঁ মই প্ৰেংক। আৰু চবতে কি এই হাঁহি মাছটো কি দৰকাৰী নেকি? আজি মই ৰাতিপুৱা হাগিব গৈছিলোঁ। আজি মই তোমালোকক ৰোষ্ট কৰিম। আজি মই আৰু তোমালোকে ভাবা নেকি মানুহে অকল ইউটিউবত প্ৰেংক চাব আহে? না, মানুহে ইউটিউবত বহুত কিবা কিবি কৰিব আহে। আৰু ইউটিউবটো মই এনেই পৰ্ণহাব বুলি নাম দি থৈ দিয়া নাই। পৰ্ণহাব লাইট এইটো। মানুহে যদি একমাত্ৰ আনস্ক্ৰিপ্টেড বস্তু চাব বিচাৰে এইটো চাব পাৰে প্ৰেংক। বলক কেনেকুৱা কিমান প্ৰেংক চাওঁ আমি। यार भाभी प्लीज़ यार हिला दो ना भाभी, हिला दो ना। मेरी गर्लफ्रेंड आने वाली होगी, प्लीज़ भाभी। अच्छे भाभी उसको उतार दो ना मेरी गर्लफ्रेंड। अरे भाभी না আৰু বাইদেউ এইটো কি নিজে নিজে আপোনাৰ শাৰী পৰি গৈছে? এনেকৈতো কেতিয়াবা আমাৰ নিজে ঘৰ পৰি যাব। জানো তহঁতে স্ক্ৰিপ্টেড হয় সেইবিলাক অলপতো মানে গম পাওঁ না। बोलता हूँ ना, देता हूँ आपको। सुनो ना मैं क्या बोल रहा हूँ, मैं ना अभी ना मेरे से डांट खा के जाओगे, निकल जाओ यहाँ से। सुनो ना, मैं ना प्रैंक कर रहा था। क्या प्रैंक कर रहे हो? प्रैंक मस्ती कर रहा था आपसे। कौन सा प्रैंक कर रहे थे? किस चीज़ का मस्ती कर रहे थे? सामने देखो, उधर झाड़ के पास। বাহ, তেতিয়া ল'ৰাটোৱে কোৱা পিছতে তুমি গম পালা যে প্ৰেংক চলি আছিলে তোমাৰ লগত ন? দেখাব সেইপিনে জাৰি পিনে কেমেৰাটো আছে, চোৱা তুমি প্ৰেংক হৈ আছে তোমাৰ। আমিতো গমেই নাপাওঁ যে এইটো প্ৰেংক হৈ আছিলে, এইটো আনস্ক্ৰিপ্টেড মাল হয়। তেওঁ ক'ব হাঁহি ঐ প্ৰেংক। हाँ कैसा लग रहा है? हुआ तेरा? नहीं मेरा नहीं है। कैसा लग रहा पूछ रहा आपको मैं? हाँ कैसा लग रहा है बोलो, बताओगी कैसा लग रहा है? हाँ अपना काम करना है, काम कर और निकल। मैं काम कर रहा था। প্ৰেংকৰ নামত এয়া কি চলি আছে? মই এনে কোৱা নাই ইউটিউবটো পৰ্ণ হয় এটা। আৰু এক ছেকেণ্ড, কেলা পাৰ ক'লে কোনে ব্ৰা পিন্ধি আহিবে? এইবোৰ দেখি আমাৰ অসমত বিপ্ৰণ্ডা কিছু পিছ পৰি থকা নাই। না বিপ্ৰণ্ডাই চেনি খাব পাৰে, বিপ্ৰণ্ডাৰ চৰিত্ৰৰ দুখ নিদিবা, তাকো বোৱাৰীৰ লগত। বছৰ ভাল পোৱা হা, তাই মানে কি কালি মোক চিগাৰেট খোৱা দেখি গ'ল, এৰি থৈ গুচি গ'ল। এতিয়া আৰু কি কৰিবা, সেইবোৰে আৰু দুখতে কালি গোটেই ৰাতিটো কান্দিছোঁ। বিপ্ৰণ্ডাৰ ভিডিঅ'টো হেভি দি গৈছে, বিপ্ৰণ্ডাই বহুত কান্দিলে। তো যাওঁ, মোৰ প্ৰেংক এটা আছে, মই প্ৰেংক কৰোঁ। চৰি নাযাওঁ মই এতিয়া। যদি তেতিয়ালৈকে আপোনাৰ ভিডিঅ'টো চালে
লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিওঁ মই নাজানো তুমি হাতুলি মাৰি দিব লাগিলে বেল নামাৰি দিলোঁ মোতে ছাবস্ক্ৰাইবাৰ এনেকুৱা ঘণ্টাটো দব খাই যাব লাগে তো মই যাওঁ মোৰ প্ৰেংক আছে চৰি মোৰ কাম আছে